হে গাইছ, আজি বৰ্তমান মই ঘৰত অকলে আছোঁ। সেইকাৰণে ভাবিলোঁ কি ঘৰত অকলে আছোঁ, এতিয়া ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মানে মায়ে থাকিলে গালি পাৰে ঘৰত অলপ ভিডিঅ' বনালি মায়ে মানে আমাৰ পেক দিছি, তাকে পেক ৰুবা গৈছে মানে ভুই ৰুবা গৈছে দিয়কচোন। সেইকাৰণে আজি ঘৰত থকা আকলা ভিডিঅ'টো আৰু বনাই দিলোঁ। আমাক ভিডিঅ'টো সহযোগ কৰক, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে কি আজি আমাৰ দিপ্ৰাৰ কামটো বৰ্তমান দিপ্ৰাৰ কাম আমি কি কৰোঁ, মানে মোৰ কামটো কৰোঁ মানে কি এতিয়া গৰুকেইটাৰ কাৰণে দানাত থালিত পানী থওঁ, দানা দিওঁ, দানা দি কিনে গৰুকেইটা লাইট দি আহোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ সকলোকে, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নাই গাইজ, দানাত থালিত পানী থবা গ'লে কৰিলোঁ পৰা পানীখিনি বুঢ়ে ৰং ল'ব আৰু এই পানীখিনি বুঢ়ে আছোঁ। নিজৰ পানী পৰা দিছে গাইজ, আপোনালোকে দিয়ক চাওকচোন। আপোনাৰ বৰ ওজন হে, বাপৰে বাপ, বুঢ়া ওজন দাঙিছোঁ। এখন হাতেদি দাঙি দিছোঁ, আপোনালোকে চাব পাৰে। বাপৰে বাপ, এখন হাতেদি দাঙিছোঁ দিয়ক। উপায় নাই, কষ্ট কৰিব লাগিব গাইজ। গৰু এটাৰ কাৰণে কষ্টটো এইটো আৰু কৰিব লাগিব দিয়ক। এই বৰষুণ এইবাৰ পানী থোৱা হৈ গ'ল। এতিয়া মই ইয়াতে অলপ মল ভৰি লৈ ৰ'ব, আৰু মল এই চাং গুচ মন গুচ, এতিয়া অলপ মল লৈ ৰ'ব। কি আছে ওই চাপৰ গাইছ, ইমান বস্তাই চাপৰ ভৰ্তি হৈছে। এই মনো গুচ হেই গুচ কৈছা যাও। দেখছি না গাইছ, আমাৰ ছাগাকেইটা কেনে মূৰ্তি ধৰছি। মনো নিবাদি বাপৰে বাই, দেখছি না আপোনালোকে। এই চাইতে আমাৰ কিনকে আগুৰি ধৰছি। নিবাদি হে নিবাদিয়ে মোক নিবাদি দে মোক নিবাদি বাচি কিনে তাকে মলখিনি লৈ আহিছোঁ ৰ'ব গৰুৰ কাৰণে। এখানি দিলাম তা আকৌ অলপ দিলাম ৰ'ব। গৰুৰ কাৰণে মিলে কাৰণে আম নোৱা ছাগলৰ কাৰণে লৈছোঁ। চবা আজা পানী খা দেখছি গাইছ। দিপ্ৰা কামত এইটো আৰু মোৰ প্ৰধান কাম কি, মই ছাগলক পানী দিওঁৱে দেখছি না। সেইকাৰণে মোক দেখলি এই ছাগলকেইটা দৌৰি আহে গাইছ। ছাগল গৰুক মৰম কৰিব, ছাগল গৰু আপোনালোকক মৰম কৰিব। মানে গাইছ, এটা নতুনকৈ ঘৰ বনাবৰ কাৰণে খুটাটো পুতছোঁ। এই নতুনকৈ খুটাটো মানে খুটা পুতাৰ দিনা ভিডিঅ'টো বনাব নহ'ল, কাৰণ ময়ো ঘৰত থাকিব নহ'ল, মোৰ টিউশ্যন আছিল। শিল বালা ইটাতে ফেলাই থৈ দিছিলোঁ। এই শিল বালা ইটা মানে কি, একজাক বৰষুণ গেলি আমাৰ তাতে বানপানী হয়, সেনেহেন কথা গাইছ। আমাৰ তাতে মানে পথৰৰ পানী ইমান গোটেই আমাৰ নালাই দি ওলাই আহে। আপোনাৰ নালাটো চাই লওক, পানী আমাৰ কৈছোঁ না। একজাক বৰষুণ গেলি আমাৰ ৰাস্তা যায় ডুব। আৰু আমাৰ অৱস্থা একে, ৰাস্তাৰ অৱস্থাটো এই একে কথা, এই বোকা কাষতে আছে গাইছ ৱাটাৰ চাপ্লাই। এইটো আমাৰ ঘৰ, সৌটো আমাৰ ঘৰ, এইটো আমাৰ ইয়াত ৱাটাৰ চাপ্লাই। ইয়াৰ পৰা পানী যোগান ধৰে। আৰু সিদিনা আপোনালোকক নেক্সট ভিডিঅ'টো আপোনালোকক দেখিয়াই দিছিলোঁ। তাৰপৰা স্বাস্থ্য কেন্দ্ৰ আমাৰ ঘৰৰ কাষতে, সেইটো ৱাটাৰ চাপ্লাই, এইটো স্বাস্থ্য কেন্দ্ৰ। গৰু বুল বা গাই গৰু, মানে কাল্লা গৰু এটা আছে আৰু দামৰিচানা দুটা আছে। এইটো আমাৰ কাল্লাটো মই এতিয়া খুটিটো ঘূৰি লৈছোঁ। আম নোৱা ইয়াক খুটি দিওঁ ৰ'ব। ইয়াতে ইয়াক খুটি দি কিনে এইফালে যাব পাৰোঁ। বাপৰে বাপ, বল দিবাই পাৰা নাই। ছেকেণ্ড গৰু মই খুটিটো ঘূৰি আছোঁ। মানে গাইছ, এইখন পথাৰত যিমান সমস্ত পানী আছে, এই পথাৰখন চাওক, ইমান ডাঙৰ বিশাল পথাৰ এখনৰ পানী সেই আমাৰ কাষৰ যে আইতাটো দেখছে আপোনালোকে, সেই আইতাটো দি যায় এই গোটেই পথাৰখনৰ পানী। গোটেইবোৰ পথাৰৰ পানী এইটো আইতাই দি সমস্ত পানী গুচি যায়। গৰু চৰু ৰাইত দিয়া হ'ল। এতিয়া মই মানে এতিয়া ভাত বহাব লাগে, নহ'লে ভাত কৰিব পৰা কাম। দিপ্ৰা মায়ে ভৰি ৰুবা গৈছে, দিপ্ৰা ভাত বহাব লাগে। এতিয়া মই কুকাৰত ভাত দিলে বহাই দিওঁ দিয়ক, আপোনালোকে নিজে শিকি লওক। পেটলৰ সাৰে আপোনালোকে জানাইয়ে, চাউল ধুব লাগে। ইয়াত যা বৰ্তমান পেটলৰ সাৰে লৈ আহিছোঁ। এতিয়া চাউল লৈ যাম ৰ'ব। এফাৰা মানে চাউলত দামাটো বান্দাৰে সোমাব নোৱাৰাকৈ লৈ কাপোৰ আৰাম দি থৈ দিছে। তিনিটা মানুহ চকী এখনি দিওঁ গাইছ, 1.5 টেমা দি দিওঁ ৰখ, 1.5 টেমা দিব দিছে। 1.5 টেমা দি দিলোঁ হৈ গ'ল। এতিয়া আমি চাউলখন ধুই আনো, জ্বলক বলক। চাউলখিনি নি কইলো বাৰু থ'ম, কইলো বাৰু ধুই দিম, ধুই কিনে ডাইৰেক্ট কুকাৰত বহাই দিম।
চাই লওক মই ক'ত বহাই দিলোঁ এইটো কইলৰ তলেদি বহাই দিছোঁ এতিয়া মই কইলটো মাৰি দিব ৰ'ব লাহে লাহে মাৰিব লাগিব নহ'লে চাউলমান চিটকি যাই গ'লে আৰু মোৰ হাহাকাৰ হ'ব অ' গাইছ গেল চাউল গেল মানে কি সকলো একদম ভাত বহাৰ আগতে কিবা কুকাৰটো আঙুলি দুটা সোমাই কিনে চাই লৈ কিবা পানী জুখি লৈ দেখোন ময়ো জুখি লৈছোঁ দিয়ক কিবা হৈ নাজানো আৰু বহাই দিছোঁ আৰু এনেকৈ পেৰা হ'লে হ'ল আৰু আমাৰ তাতে চাংগলি আছে মানে কি গাইছ মানে কি আমাৰ চাংগলি আছে কি মানে কি গৰুকেইটাক আমি ইয়াতে আমাৰ মানুহ চাও সোৱাদ ৰাখোঁ কি গৰুকেইটাক আমি ইয়াতে বান্ধি লওঁ এই গৰু বান্ধা এই দেখছেন আপোনালোকে মানুহ কিয় বান্ধো আপোনালোকে জানে না ইয়াতে মানে তলত থোপা দিওঁ থোপাত দিলে মহমান উৰে যায় আৰু গৰুকেইটা মুতলি মানে তলত পৰে যেন সিয়াৰ গাত লাগি নাখায় সেইকাৰণে এওঁ থাকি বিৰাট ভাল পায় সেইকাৰণে আমি চাংগলি পাতি থাকোঁ ইয়াতে মানে গৰুকেইটাক আমি নকৰোঁ গৰুকেইটাই থাকে এনেইতো আপোনালোকক কৈয়ে দিলোঁ দীপৰ ইয়াৰ কামখিনি মই কি কৰিলোঁ আপোনালোকক কৈয়ে দিলোঁ মানে কি এতিয়া আমাৰ ঘৰৰ চৌহদটো আপোনালোকক দেখাই দিব বলক ঐ বাপাৰি পল্লো হৈ এই আমাৰ ঘৰৰ পিছফাল এই পিছফাল আৰু ইনকে এইটো কাষেদি ইনকে গেলি মানে ঘৰৰ কাষেদিতো ৰাস্তাটো আছে ইনকে এইটো আমাৰ এখন পথাৰ মানে ঘৰৰ কাষেদি আমাৰ পথাৰ আছে এইখন বিশাল পথাৰ এইখন প্ৰায়ভাগে ইনকে আহিলি মানে উত্তৰৰ দিশে আহিলি এই ধুমা এখন বিশাল পথাৰ গাইছ মই এটা খেতি কৰিছিলোঁ কিন্তু বানপানী বিধান মাৰি পেলাইছে পিছত এলা বুনেদি একদম জংঘল হৈ গৈছে পিছত মই খেতি নকৰিলোঁ সেনেকৈ বেৰাকেইখন ময়ে দিছিলোঁ দিয়ক এতিয়া মই কৈ ল'ব পাৰোঁ সেইখিনি আপোনালোকক দেখি আছোঁ বলক এই পিছলা গাইছ বৰষুণ বতৰ আছিল না বিৰাট পিছলা চলাইছে বতৰ বাপৰে বাপ পিছলা বৈয়া আহিছে আমাৰ কৈ ল'ব পাৰোঁ কাষখিনি চাই লওক এই মজা এয়া কৈ ল'ব পাৰোঁ আগ চাওক আপোনালোকক যে দেখাইছিলোঁ আইতাই দি যিমান পানী নামি আহে এই পানী আমাৰ কাষেদি দেখিছেনে ঘৰৰ কাষেদি এনেকৈ যায় কিনে তাতে কোৰ আছে কোৰটোৰি যায় কিন্তু সন্ধিয়া মানে এনেকৈ খালকো আহে মানে মাছমান আহি আমাৰ খালত সোমাই যায় দ খাল মাছমান থাকি যায় এতিয়া আমি আৰু মানে মাছ নিঘনাকৈ খাই দিওঁ আৰু এতিয়া আৰু খল্লি মাৰিব পাৰে এই খল্লি মাকো বাহিৰা চলি আছে কিবা কৈও বাহিৰা বতৰত এতিয়া আমাৰ এতিয়া বানা দিম নহয় আপোনালোকক মাছ দেখি আছোঁ ভিডিঅ'টো এখিনিতে সামৰণি মাৰোঁ দিয়ক মা আহিছে দেখা পাইছে মোক গালি পাৰিব মোক মাৰিব বলক চেছ আজি আৰু ভিডিঅ'টোৰ কাৰণে চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ বলক ছাবস্ক্ৰাইব কৰিব গাইছ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বহুত কষ্ট গৈছে